মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ বৈচিত্ৰ্যময় অসমৰ দশম শ্ৰেণীৰ ৰাভাসকল পাঠটো। পাঠটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনে প্ৰশ্ন হ'ব পাৰে চাওঁ ব'লাচোন। প্ৰথম প্ৰশ্ন, ৰাভাসকলৰ আদি বাসভূমি ক'ত আছিল? উত্তৰ, ৰাভাসকল অসম, মেঘালয় আৰু পশ্চিম বংগৰ বিভিন্ন স্থানত সিঁচৰিত হৈ আছে। বহু পণ্ডিতৰ মতবাদ মতে ৰাভাসকলৰ আদি বাসভূমি আছিল ৰাছিয়াৰ চাইবেৰিয়া। গোৱালপাৰা আৰু দৰং জিলাতেই ঘাইকৈ ৰাভাসকলৰ বসতি স্থান আছিল। ২ নম্বৰ প্ৰশ্ন, সামাজিক শাখাৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত? উত্তৰ, সামাজিক শাখাৰ পৰা ৰাভাসকল কেইবাটাও শাখাত বিভক্ত কৰা হৈছে, যেনে ৰংদানী, পাটি, দাহৰি, মাইতৰি, কোচ, বিতলীয়া, হানা, মদাহী আদি। ৰাভা সংস্কৃতিৰ প্ৰতীক কি? উত্তৰ, ৰাভা সংস্কৃতিত অতীতৰ পৰা চলি অহা সংস্কৃতি হ'ল মানচেলকা বা মাছুৰুকা চৰাই। তাৰ পিছৰ প্ৰশ্ন, ৰাভাসকলৰ প্ৰধান দেৱতা কি? উত্তৰ, ৰাভাসকলৰ প্ৰধান দেৱতা হ'ল ঋষি বা মহাদেৱ। ৫ নম্বৰ প্ৰশ্ন, ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি? উত্তৰ, ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম বাইখু পূজা। এতিয়া এই যে চমু প্ৰশ্নকেইটা দিলোঁ, তোমালোকে এইকেইটা মনত থাকিলেহে ৰাভাসকলৰ বিষয়ে তোমালোকে লিখিব পাৰিবা। আৰু এইকেইটা সেইকাৰণে ভালকৈ মনত ৰাখিবা। হয়তো পৰীক্ষাত তোমালোকৰ এক থকা প্ৰশ্ন নাহিব পাৰে, কিন্তু তোমালোকৰ চমু টোকা আহে বা যিকোনো এজন ব্যক্তিৰ বিষয়ে চমু টোকা নতুবা এটা জনগোষ্ঠীৰ বিষয়ে চমু টোকা এনেধৰণে পৰীক্ষাত লিখিবলৈ আহিব পাৰে। যিহেতুকে 2020 বৰ্ষতে আমাৰ আৰম্ভ হৈছে, সেয়েহে ইয়াৰ পিছৰ পৰ্যায়ত কেনে প্ৰশ্ন হ'ব পাৰে, গতিকে তোমালোকে এই কথাখিনি ভালকৈ লক্ষ্য ৰাখিবা। এতিয়া চোৱা ৰাভাসকলৰ এটি চমু পৰিচয়। ৰাভাসকলৰ এটি চমু পৰিচয় দিয়া। ৰাভাসকল অসমৰ এটা জনজাতি। অসম, কামৰূপ, গোৱালপাৰা আৰু দৰং জিলাতে ঘাইকৈ বসতি স্থান আছিল। সামাজিক শাখাৰ পৰা ৰাভাসকলক কেইবাটাও শাখাত বিভক্ত কৰা হৈছে, যেনে ৰংদানী, পাটি, দাহৰি, মাইতৰি, কোচ, বিতলীয়া, হানা, মদাহী আদি। ৰাভাসকল ঘাইকৈ কৃষিজীৱী। ৰাভা মহিলাসকল পাকৈত শিপিনী। ৰাভা সমাজ ঘাইকৈ পিতৃপ্ৰধান যদিও এওঁলোকৰ সমাজত মহিলাৰ স্থান যথেষ্ট উচ্চ আৰু সন্মানীয়। পূজা পাতল, ধৰ্ম বিশ্বাসৰ ক্ষেত্ৰত হিন্দু ধৰ্মৰ প্ৰভাৱ চকুত পৰে। ৰাভাসকলৰ ভাষা তিব্বত বৰ্মী ভাষা গোষ্ঠীৰ। ৰাভা জনজাতিৰ কেইটামান ঠালৰ নিজা উপভাষা বা দোৱান আছে যদিও সৰহভাগেই অসমীয়া ভাষাকেই নিজৰ কৰি লৈছে। ৰাভা জনগোষ্ঠীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাজেন ৰাভা, প্ৰসন্ন পাম আৰু ডক্টৰ বিৰুবালা ৰাভা আদিৰ দৰে প্ৰসিদ্ধ ব্যক্তি আছে। গতিকে তোমালোকে এইকেইটা ভাল ধৰণে মনত ৰাখিবা। আৰু ইয়াৰ পিছত আমাৰ চমু টোকা আহে, আমি চমু টোকা চাব লাগিব। এতিয়া চমু টোকাৰ ভিতৰত আহিব, এতিয়া চোৱা চমু টোকাকেইটা। চমু টোকাবিলাক তোমালোকৰ 2 নম্বৰকৈ আহে, গতিকে কেনেদৰে লিখিব লাগিব। প্ৰথমটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা। 1909 চনৰ 31 জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ঢাকাত জন্ম। প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাত কুইন এম্প্ৰেছ বঁটা লাভ কৰে। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা আৰু খ্যাতি লাভ কৰে। তাতে বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ সন্মানেৰে সন্মানিত কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সৰ্বসাধাৰণৰ এক আদৰণীয় ব্যক্তি আছিল। অসমীয়া সাধাৰণ ৰাইজৰ অতি আদৰৰ এই শিল্পীজনা জয়মতী, সুনীত কুঁৱৰী, চিৰাজ আদি চলচ্চিত্ৰ নিৰ্মাণৰ লগতে ঘনিষ্ঠভাৱে জড়িত আছিল। চিৰাজ, প্ৰতিধ্বনি আদি ভালেমান ছবিত অভিনয় কৰি খ্যাতি আৰ্জিছিল। ভালেমান সুৱদী গীত ৰচক আৰু সুৰকাৰ আছিল। নিজে তেখেতে গীত গাইছিল, নৃত্য কৰিছিল আৰু অভিনয় কৰিছিল। অসমীয়া ভাষাৰ উপৰিও আন 17টা ভাষা তেখেতে জানিছিল। আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ অন্যতম পুৰোধা ৰূপে তেখেত স্বীকৃত আছিল।
প্ৰকাশিত পুথি সোণপাহি, মিচিং কনেং, অসমীয়া কৃষ্টিৰ চমু আভাস আদি। 1969 চনৰ 20 জুনত মৃত্যু হয়। ইয়াৰ পিছতো তোমালোকে চোৱা, ইয়াৰ পিছত আছে ডক্টৰ বিৰুবালা ৰাভা। ডক্টৰ বিৰুবালা ৰাভা এগৰাকী সংগ্ৰামী নেত্ৰী আছিল। গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ এখন গাঁৱত 1949 চনত জন্ম হৈছিল। পিতৃৰ নাম আছিল কলিয়াৰাম ৰাভা আৰু মাতৃৰ নাম আছিল সাগৰবালা ৰাভা। বিৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি আছিল বোৱা কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক কুসংস্কাৰ, ডাইনী হত্যাৰ বিৰুদ্ধে সক্ৰিয় অংশগ্ৰহণ কৰে। এনেবিলাক কামৰ স্বীকৃতিস্বৰূপে তেখেতে বহু পুৰস্কাৰ আৰু বঁটা বুটলিবলৈ সক্ষম হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বিৰুবালা ৰাভাক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল 2015 চনত। বৰ্তমান মিছন বিৰুবালাৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰভাৱে তেখেতে কাম কৰি আছে। তোমালোকে এইকেইটা ভালধৰণে মনত ৰাখিবা। পুনৰ মই তোমালোকৰ মাজত উপস্থিত হ'ম আন এটা পাঠ লৈ। আজিলৈ আহোঁ। ধন্যবাদ।